নমস্কাৰ মিক্স মিলাঞ্জলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই খাৰ খোৱাৰ কাহিনী। খাৰ খোৱা নিশ্চয় আপোনালোকে শুনিছে, দেখিছে, হয়তো খাৰ খোৱাৰ আপোনালোকে জুতিও লৈছে। খাৰ খোৱা নামেই যাৰ পৰিচয়, এক অস্তিত্ব লুকাই আছে ইয়াত। আৰু আজি এই খাৰ খোৱাৰ সন্দৰ্ভত মই কথা পাতিম খাৰ খোৱাৰ স্বত্বাধিকাৰী দেবাংগ পল্লৱ শইকীয়াৰ সৈতে। আপোনালোকে মোৰ সৈতে ভিডিঅ'টো চাই থাকক। আজি আমি জানিম খাৰ খোৱাৰ আঁৰৰ কাহিনী। দেবাংগ পল্লৱ শইকীয়া, আপোনাক মোৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আৰু প্ৰথমে মই আপোনাৰ বিষয়ে সবিশেষ জানিব বিচাৰিম। ধন্যবাদ মিতালী, মিটছ মিলেঞ্জলৈ মোক স্বাগতম জনোৱাৰ বাবে আৰু মোক এই চেনেলটোৰ জৰিয়তে দুআষাৰ কথা ক'বলৈ দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ। লকডাউনত একঘামি কাম কৰি আৰু ভিতৰত থাকি এনেও অৱসাদ হৈছে, গতিকে আজি দুআষাৰ ক'বলৈ পাই মই নিজেও মোৰো ভাল লাগিছে মনটো। আৰু এতিয়া মই কথাখিনি আৰম্ভ কৰিছোঁ, যিটোৰ বিষয়ে তুমি জানিবলৈ বিচাৰিছা বা আমাৰ দৰ্শকসকলক জনাবলৈ বিচাৰিছা, সেই খাৰ খোৱা ফুডছৰ একেবাৰে সৰু যিটো আমাৰ উৎপাদন কেন্দ্ৰ আছে নগাঁৱত, সেই উৎপাদন কেন্দ্ৰটোৰ পৰাই মই কথাখিনি আৰম্ভ কৰিছোঁ। আশা কৰোঁ আমাৰ যিসকল দৰ্শকে আজি এই অনুষ্ঠানটো চাব, তেওঁলোকে যদি অকণমানো ভাল পায় তেনেহ'লে হয়তো আমাৰো বহুত ভাল লাগিব আৰু আমি কাম কৰিবলৈ উৎসাহ পাম। মই দেবাংগ পল্লৱ শইকীয়া আৰু মোৰ আচল ঘৰ নগাঁও, মোৰ জন্ম নগাঁৱৰ মাছজাজৰি গাঁৱত। মই শিক্ষাগতভাৱে ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ আৰু মই চাকৰি কৰিছিলোঁ দিল্লীত। আৰু দিল্লীৰ পৰা উভতি আহি 2017 চনৰ শেষৰ ফালে মই খাৰ খোৱা আৰম্ভ কৰিছিলোঁ। মোৰ লগত আছিল মোৰ একালৰ সহকৰ্মী অনুপম চৌধুৰী, আৰু তাৰপিছতে খাৰ খোৱা ফুডছক খাৰ খোৱা এসাঁজ অনুপম চৌধুৰীয়ে লৈ লয়। আৰু খাৰ খোৱা ফুডছ যিখিনি আমাৰ প্ৰচেছ ফুডছ আছে আৰু মহিলা সবলীকৰণ যিটো প্ৰকল্প আছে, সেই প্ৰকল্পৰ লগত জড়িত হৈ খাৰ খোৱা ফুডছটো মই চলাই আহিছোঁ। আৰু বৰ্তমান আমাৰ মূল উৎপাদন কেন্দ্ৰটো আছে নগাঁৱত, আৰু তাৰ উপৰিও আমাৰ গুৱাহাটীত উৎপাদন কেন্দ্ৰ আছে। হয়, খাৰ খোৱাৰ জন্ম কাহিনী কওকচোন, মানে কিদৰে আপোনালোকে খাৰ খোৱা আৰম্ভ কৰিলে, কেনেদৰে আৰম্ভ হ'ল, বা এই খাৰ খোৱা আৰু কথা আপোনালোকে কিয় ভাবিলে, এই বিষয়ে যদিও সবিশেষ জনায়। কৰি এৰি আহি নিজাববীয়াকৈ কিবা এটা কৰিবলৈ মন আছিল, আৰু নিজা আমাৰ যিখিনি আমাৰ মাটিতে পোৱা সম্পদ আছে, ফল মূল, সেইখিনিলৈ কিবা এটা কৰাৰ মন আছিল। আৰু সেই উদ্দেশ্যেৰে আৰু লগতে আৰু এটা মন আছিল যে যি কৰোঁ লগতে যাতে আন 10জনো তাৰ পৰা উপকৃত হ'ব পাৰে। আৰু তেনেকৈয়ে খাৰ খোৱাৰ জন্ম হৈছিল। আৰু আমি আমাৰ নিজৰ সম্পদখিনি লৈ আমি আৰম্ভ কৰিছিলোঁ, নিজৰ ফল মূল লৈ। আৰু আমি গাঁৱৰ মহিলাসকলক আমাৰ লগত জড়িত কৰিছিলোঁ, এতিয়াও কৰি আছোঁ। তেওঁলোকৰ হাতৰ যাদু আৰু আমাৰ যিখিনি নিজা মাটিৰ ফল মূল আছে, এইখিনি যাতে অসমৰ পৰা বিশ্বৰ বজাৰলৈ ওলাই যায়, সেইটো উদ্দেশ্য আগত ৰাখিয়ে খাৰ খোৱাৰ জন্ম হৈছিল। আপোনালোকে কি কি সামগ্ৰী উৎপাদন কৰে বাৰু? বৰ্তমান আমাৰ উৎপাদিত সামগ্ৰীৰ ভিতৰত 25 বিধমান আমাৰ থলুৱা আচাৰ আছে, যিখিনি একদম সম্পূৰ্ণ থলুৱাভাৱে তৈয়াৰী, হাতেৰে তৈয়াৰী, আৰু আমি ৰ'দত শুকুৱাওঁ, আমাৰ মহিলাসকলে তৈয়াৰ কৰে। জলপান আছে 4-5 বিধ, তাৰোপৰি আমাৰ ঘৰুৱা হালধি আছে, আৰু নতুনকৈ আমি মছলা আৰম্ভ কৰিছোঁ, জাম জেলি আহি আছে। এনেকৈ আমাৰ বৰ্তমান উৎপাদিত সামগ্ৰীৰ পৰিমাণ 60 বিধমান হ'ব। 60 বিধমান আমাৰ উৎপাদিত সামগ্ৰী আছে। আৰু বৰ্তমান অসমৰ 14খন জিলা আৰু লগতে ভাৰতৰ বিভিন্ন ঠাইত উপলব্ধ হৈছে। অসমৰ বাহিৰত যিসকলে আমাৰ সামগ্ৰীসমূহ মানে এবাৰ ট্ৰাই কৰি চাবলৈ বিচাৰে বা সোৱাদ ল'বলৈ বিচাৰে, তেওঁলোকে অসম হাটৰ যোগেৰে, অসম হাট নামৰ বাংগালোৰৰ আমাৰ অসমীয়া যুৱক যুৱতীসকলে চলাই থকা এটা প্ৰতিষ্ঠানৰ যোগেৰে আমি সমগ্ৰ ভাৰতত আমাৰ সামগ্ৰীসমূহ মানে বিতৰণ কৰি আছোঁ। হয়, এইখিনিতে মই সুধিব বিচাৰিম, খাৰ খোৱাৰ সৈতে আনুমানিক কিমান লোক জড়িত হৈ আছে বাৰু আপোনালোকৰ সৈতে? আমাৰ লগত অসমৰ বিভিন্ন গাঁৱৰ বৰ্তমান প্ৰায় 100গৰাকী মহিলা জড়িত হৈ আছে। তেওঁলোকে বিভিন্ন ধৰণেৰে খাদ্য সামগ্ৰী তৈয়াৰ কৰি আমাক দিয়ে, আৰু আমি সেইখিনি আমাৰ উৎপাদন কেন্দ্ৰত ফিনিচিং টাচ দি আমি অসমৰ লগতে দেশৰ বিভিন্ন স্থানলৈ পঠিয়াওঁ। আৰু এই লকডাউনৰ কাৰণে আমাৰ বৰ্তমান গাঁৱৰ মহিলাক সংযুক্তকৰণ প্ৰক্ৰিয়াটো অলপ স্থবিৰ হৈ আছে। ইয়াৰ পিছত আৰু আমি আমাৰ লগত সংযুক্ত কৰিম, আৰু আমাৰ মানে লক্ষ্য আছে যে 2021ৰ ভিতৰত অতিকমেও 1000 মহিলা আমাৰ লগত জড়িত হওক। তাৰ উপৰিও আমাৰ যিটো নগাঁৱত আমাৰ গাঁৱত উৎপাদন কেন্দ্ৰ আছে,
তাত 5 গৰাকী মহিলাই কাম কৰি আছে আৰু এইখিনি লৈ আমাৰ খাৰখোৱা ফুডছৰ আমাৰ পৰিয়ালটো সৰু পৰিয়াল আৰু আমি চেষ্টা কৰি আছোঁ যে ৰাইজক যাতে একদম থলুৱা গোন্ধেৰে আৰু থলুৱা সোৱাদেৰে যাতে আমি গুণগত মান অটুট ৰাখি আমি সামগ্ৰীখিনি যোগান ধৰিব পাৰোঁ। হয়, খাৰখোৱাই মোক এটা কথাত খুব আকৰ্ষণ কৰে। এই কথাটো হৈছে যে আপোনালোকৰ যিবিলাক সামগ্ৰী আছে, এই সামগ্ৰীসমূহৰ খুব এটা আকৰ্ষণীয় নাম থাকে। মই ইয়াৰ আঁৰৰ কাহিনীটো জানিব বিচাৰিম বা ইয়াৰ আঁৰৰ ৰহস্যটো মই জানিব বিচাৰিম। কিয় আপোনালোকে এনেধৰণৰ নামবোৰ ৰাখে? আমাৰ যিখিনি সামগ্ৰী আছে তাৰ বিশেষ কিছুমান নাম আছে আৰু এইটো আমাক বহুতেই স্বীকাৰ কৰে যে নামবোৰ আকৰ্ষণীয়। কিন্তু এনেকুৱা নহয় যে আমি এনেই নাম দিছোঁ। প্ৰত্যেকটো নামৰ বিপৰীতে কিন্তু তাৰ এটা অৰ্থ আছে। যেনেকৈ এইটো মোৰ হাতত আছে পেট বন্ধু। আমি নিমখত দিয়া আমি আইতাহঁতৰ দিনৰে পৰা পেটৰ যিকোনো ধৰণৰ সমস্যাৰ বাবে আমাক বহু পুৰণি নিমখত দিয়া গোলনেমু আমাক খাবলৈ দিয়ে। গতিকে সেইকাৰণে আমি খাৰখোৱাই যিটো নিমখত দিয়া গোলনেমু আছে সেই তাৰ নাম দিছোঁ পেট বন্ধু, মানে পেটৰ যিকোনো সমস্যাৰ বাবে ই বন্ধুৰূপে কাম কৰে। ঠিক তেনেদৰে ভোট জলকীয়াৰ যিটো আচাৰ সেইটো ইমানেই জ্বলা যে খঙত যেতিয়া মানুহ ৰঙা চিঙা পৰি যায় অগ্নিশৰ্মা বুলি কয়। গতিকে আমাৰ ভোট জলকীয়াৰ আচাৰটোৰ নাম হ'ল অগ্নিশৰ্মা। তেনেকৈ আৰু এটা আচাৰ আছে ভোট জলকীয়াৰ, সেইটোৰ নাম হ'ল জুই। আৰু এই নামখিনি আমি দিছোঁ যে তাৰ যিটো অন্তৰ্নিহিত অৰ্থ, সেই অৰ্থটোৱে যাতে সেই বটলটোৰ ভিতৰত থকা বস্তুটোৰ কিবা এটা চাৰিত্ৰিক বৈশিষ্ট্য বহন কৰে, আৰু এই নামখিনি মই নিজে দিয়া। মই জনাত আপুনি সাহিত্য জগতখনৰ সৈতেও জড়িত হৈ আছে। এই বিষয়ে অলপ জনাওকচোন। খাৰখোৱা ফুডছৰ লগত জড়িত হোৱাৰ উপৰিও, খাৰখোৱা ফুডছ চলাই থকাৰ উপৰিও মোৰ ৰাপ আছে সামান্য হ'লেও লিখা মেলা কৰাত। সাহিত্যৰ লগত সামান্য পৰিমাণে জড়িত, চেষ্টা চলাই আছোঁ। মোৰ গল্প ৰচনা বিভিন্ন কাকত আলোচনীত প্ৰকাশ হৈছে। নিজৰ এখন একক গল্প সংকলন আছে নৈৰ দৰে। তাৰ উপৰিও অনুভৱৰ আলাপ নামৰ আন এখন কিতাপ আছে। 2খন কিতাপেই ৰাইজে আদৰি লৈছে। তাৰ উপৰিও মাজে সময়ে সংগীত চৰ্চা কৰি ভাল পাওঁ। একেবাৰেই ঘৰুৱাভাৱে ৰৈ যা বৈ থকা নৈ নামৰ এটি গীত আজি কিছুদিন আগতে ৰূপম ভূঞাৰ লগত মুক্তি পাইছে। গীতটি ৰাইজে আদৰিও লৈছে। গতিকে আচাৰ, জলপান, হালধি এইবোৰৰ লগত জড়িত থকাৰ উপৰিও সামান্য পৰিমাণে কলম আৰু সংগীতৰ লগত জড়িত হৈ আছোঁ। হয়, বৰ্তমানৰ সময়খিনি খুব কঠিন যদিওবা আমি খুব ভালদৰে আমি নিজৰ কামবোৰ কৰিব পৰা নাই এই কৰোণাৰ সময়ছোৱাত। তথাপিও নিশ্চয় আমি আশা ৰাখিছোঁ সুদিন আহিব, আৰু এই সুদিনৰ বাবে আপোনালোকে খাৰখোৱাক কিদৰে আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছে, মানে আগন্তুক সময়ছোৱাত? কেৱল আমি আৱেগেৰে নহয় আৰু বা অকল অসমীয়াই কৰিছে কাৰণে আমাৰ থলুৱা বস্তু খাব লাগে তেনেকুৱা কথা নহয়। মূল কথাটো হ'ল কি, আমি গুণগত মান অটুট ৰাখিবই লাগিব। গুণগত মান আমি তাৰ উন্নীতকৰণ কৰিবই লাগিব, আৰু খাদ্য সুৰক্ষাৰ যিখিনি নীতি নিয়ম আছে সেই নীতি নিয়ম পালন কৰি আমি আগবাঢ়িব লাগিব। কাৰণ গুণগত মান যদি ভাল নহয় তেতিয়াহ'লে যিমানেই আমি নকওঁ আমাৰ অসমীয়া বস্তু খাব লাগে, তেতিয়াহ'লে হয়তো ৰাইজে আমাক কোনোদিন আদৰি নল'ব। গতিকে আমি চেষ্টা কৰি আছোঁ যে আমি গুণগত মান অটুট ৰাখি খাদ্য সুৰক্ষাৰ যিখিনি নীতি নিয়ম আছে সকলোখিনি পালন কৰি আমি ৰাইজৰ মাজলৈ আমাৰ সামগ্ৰীখিনি উলিয়াই দিম। আৰু আমাৰ কাৰণে আনন্দৰ কথা যে খাৰখোৱা জন্মকালৰে পৰা আমি খাদ্য সুৰক্ষাৰ সকলোখিনি নীতি নিয়ম মানি চলিছোঁ, চৰকাৰী নীতি নিয়ম সকলো মানি চলিছোঁ। আৰু এতিয়ালৈকে ৰাইজৰ আমি যিখিনি তেওঁলোকৰ পৰা আমাৰ কাৰণে উৎসাহ পাইছোঁ, তাৰ লগতে আমাৰ গোটেই বস্তুখিনি বা গোটেই প্ৰক্ৰিয়াটো উন্নীতকৰণৰ কাৰণে যিসকলে সমালোচনা কৰি আমাক মানে এধাপ আগুৱাই যোৱাত সহায় কৰিছে, তেওঁলোকৰ প্ৰতি আমাৰ কৃতজ্ঞতা চিৰদিন থাকিব। হয়, অশেষ ধন্যবাদ দেৱাংগ পল্লৱ শইকীয়া। আজি আপুনি মোৰ অনুষ্ঠানৰ অতিথি হিচাপে আহিলে, মোৰ সৈতে কথা পাতিলে আৰু খাৰখোৱাৰ বিষয়ে সবিশেষ জনালে। আমিও জানি খুব ভাল পালোঁ। আৰু আগন্তুক সময়ছোৱাৰ বাবে আপোনালৈ মোৰ অশেষ শুভকামনা থাকিল। এনেদৰে আপোনালোকে খাৰখোৱাক আগুৱাই লৈ যাওক, সকলোৱে খাৰখোৱাক আদৰি লওক, তাকে মই কামনা কৰিলোঁ। আৰু মিটছ মিলাঞ্জলৈ আন্তৰিক কৃতজ্ঞতা জনাই কথাখিনি শেষ মোৰ উৎপাদন কেন্দ্ৰৰ ভিতৰৰ পৰাই কৰিবলৈ ওলাইছোঁ। আমাৰ এইটো এটা দীঘলীয়া যাত্ৰা, এটা দীঘলীয়া সপোন আমি আৰম্ভ কৰিছোঁহে। গতিকে আজিলৈকে ৰাইজে আমাক যিখিনি উৎসাহ উদ্দীপনা যোগাই আহিছে, বিশেষকৈ লকডাউনৰ এই সময়ছোৱাত আমি যথেষ্ট পৰিমাণে ভাগি গৈছিলোঁ, আমাৰ যথেষ্ট পৰিমাণে লোকচান হৈছিল। তাৰ পিছতো পুনৰ উঠিবলৈ বা পুনৰ এবাৰ এই যুদ্ধখন কৰিবলৈ বা সপোনটো দেখিবলৈ ৰাইজে আমাক যিখিনি উৎসাহ উদ্দীপনা যোগালে, তাৰ কাৰণে আমি কৃতজ্ঞতা জনাইছোঁ। থেংক ইউ ছ' মাছ। আপোনালোকৰ এই উৎসাহ অবিহনে হয়তো খাৰখোৱাৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন। আৰু লগতে মই
বিশেষভাৱে ধন্যবাদ জনাইছোঁ আজি মিটছ মিলাঞ্জলৈ মিতালী মোক এই কথাখিনি ক'বলৈ সুযোগ দিয়াৰ কাৰণে আৰু নতুন নতুন প্ৰতিভা সকলোকে উলিয়াই আনি মিটছ মিলাঞ্জে বিশ্বৰ আগত চিনাকি কৰি দিয়ক আৰু তেওঁলোকৰ আহি থকা দিনবোৰ ভাল হওক। থেংক ইউ ছ' মাছ। সকলো ঘৰৰ ভিতৰত থাকক, সাৱধানে থাকক আৰু সামাজিক দূৰত্ব মানি চলক। থেংক ইউ। এয়া আছিল খাৰ খোৱাৰ বিষয়ে আৰু খাৰ খোৱাৰ সবিশেষ মই যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ আপোনালোকক খাৰ খোৱাৰ বিষয়ে জনাবলৈ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অনুপ্ৰাণিত কৰিব। বেল আইকনটো টিপি দিব, নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাব পাৰিব। ধন্যবাদ।